এয়া আজি আমি গৈ আছোঁ তিতাবৰ। এয়া পেহীয়েকৰ ল'ৰাটোৰ আজি বাৰ্থডে হয়। এয়া মোৰ শাহুমা আৰু মই। এয়া মোৰ মুখত মাস্ক নাই দেই, আৰু মাহে মাস্ক লগাই আছে। আৰু তাৰপিছতে এয়া গৈ আছোঁ আমি তিতাবৰ বাৰ্থডে খাবৰ কাৰণে। এয়া ৰাস্তাটো ইমান ধুনীয়া লাগিছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে। এয়া দেখিছে নহয়, ইমান ধুনীয়া লাগি আছে। আৰু ল'ৰাটোৱে ভিডিঅ' কৰি গৈ আছে। আৰু বতৰটো বেছি গৰমো নহয়, ঠাণ্ডাও নহয়, আৰু মানে ধুনীয়া আৰু নেচাৰেল পৰিৱেশ। সাধাৰণতে এনেকুৱা পৰিৱেশত ফুৰিবলৈ যাবলৈ পাই খুবেই ভাল লাগে। আৰু ইয়াৰ ৰাস্তাও বনাই আছে। যোৰহাট তিতাবৰ খুব ভাল লাগে জেগাডোখৰ। আৰু যোৰহাট যিহেতু বহুতো দিশৰ পৰাই উন্নত বুলি জানো। আৰু এয়া আমি কলৈ গৈছো বান্ধি মিকটোৰ বাৰ্থডে খাবলৈ গৈছো ন। যিহেতু ঢেকীয়া খোৱা নামঘৰলৈ যোৱা হয়, আৰু এতিয়া এইবাৰ লকডাউনৰ কাৰণে এইবাৰ ক'তো যোৱাই নহ'ল। আৰু খুব মনটো বেয়া, আৰু এইবাৰ ঢেকীয়া খোৱা নামঘৰলৈ যিহেতু যাব নোৱাৰিলোঁ। আৰু এয়া তিতাবৰলৈ এতিয়া লকডাউনৰ বহুত কেইদিনৰ পিছত আৰু এয়া ভগৱানে মিলাইছে। খালি মানে দেউতা নাই অহা, আৰু মাহে আহিছে। আমি এয়া টিয়কত সোমাইছোঁ, ফুডভিলাৰ। ইয়াৰ পৰা আমি মিঠাই আৰু কেকটো লৈ যাবলৈ সোমাইছোঁ। এয়া মা আৰু এওঁ গৈছে আনিবৰ কাৰণে। আৰু ইয়াৰ মিঠাই আৰু কেক খাই খুব ভাল লাগে ফুডভিলাৰ। এয়া আমাৰ কাৰণে ভিতৰতে লৈ আহিছে, আৰু এয়া আমি খাইছোঁ চিকেন ৰোল হয় এইটো দেই। খাইছোঁ, পুৰা টেষ্টি। আৰু যাবৰ কাৰণে। তেতিয়াহ'লে বলকচোন আমি তিতাবৰখন চাওঁগৈ। আমি গৈ আছোঁ, আৰু তাৰ বাৰ্থডেৰ কাৰণে আমি গিফ্টটো ল'বলৈ আছে। আৰু যোৰহাটত এতিয়া সোমামগৈ, আৰু যোৰহাটৰ বজাৰত। বলকচোন তেতিয়াহ'লে গৈ থাকোঁ, আৰু এয়া যোৰহাটত লগ পাম। এতিয়া যোৰহাটৰ ছায়েন্স কলেজ পাৰ হৈছোঁ। এইখন ছায়েন্সৰ কলেজ হয় যোৰহাটৰ। আৰু সকলোখিনি দেখুৱাব নোৱাৰিছোঁ, কাৰণ গাড়ীৰ ভিতৰত আছোঁ যে, আৰু বহুতো এতিয়া 4 হুইল বনাই আছে যিহেতু।
এয়া আমি এতিয়া ভূপেন হাজৰিকাৰ মূৰ্তি দেখিছোঁ। এয়া গিফ্টৰ কাৰণে দোকানত সোমাইছোঁ। এয়া শাহুমা আৰু মই সোমাইছোঁ আৰু এয়া ড্ৰেছ ল'লোঁ আৰু এযোৰ চুট এযোৰকে লৈছোঁ আৰু এয়া হৈছে যোৰহাটৰ পেণ্টালুন। বস্তুবিলাক খুবেই দাম, কিন্তু বস্তু ভাল হয়। পেণ্টালুনৰ বস্তু বহুতো গেৰাণ্টি থাকে, ভাল হয়। এয়া আমি গৈ আছোঁ এতিয়া। এয়া আমি তিতাবৰ সোমাই গ'লোঁ, গৈ আছোঁ। আধা ঘণ্টাৰ বাট হয় আৰু যোৰহাটৰ পৰা, বেছি দূৰ নহয়। এয়া গৈ আছোঁ আমি। এয়া এতিয়া আমি পালোহি তিতাবৰ। এয়া সোমাই গ'লোঁ আৰু দেই, কোৱাৰ্টাৰটোৰ ভিতৰত সোমাই পাওঁ দেখুৱাই আছোঁ। এয়া এখন কোৰ্ট হয় আৰু ইয়াতে পেহাইকে মেজিষ্ট্ৰেট কৰে আৰু ফ্ৰণ্টতে কোৱাৰ্টাৰটো আছে। আৰু এয়া আমি পৰিৱেশটো দেখুৱাই দিছোঁ অলপ। এয়া আমি এতিয়া বাৰ্থডে খাবলৈ যিহেতু সোমাই গ'লোঁ ভিতৰত, আৰু এয়া কোৰ্টখন দেখুৱাই দিছোঁ। কোৱাৰ্টাৰটোৰ ভিতৰতে পেহীয়েকে এনেকৈ ফুল কৰিছে। এয়া ধুনীয়াকৈ ফুল হৈছে তাই টাবত, আৰু এয়া অলপ দেখুৱাই দিছোঁ আপোনালোকক। নয়নতৰা আছে, এয়া ফুল। সেইটো দিনতে গ'লোঁ আৰু ৰাতিকেহে আচলতে সঁচাকৈ পাৰ্টিটো হ'ব আৰু বাৰ্থডে পাৰ্টিটো। আৰু আমি এতিয়া ঘৰৰ সকলোখিনিয়ে সদস্যখিনিয়ে আমি চেলিব্ৰেশ্যন কৰিছোঁ। আৰু তাৰ এয়া সৰুকালৰ স্মৃতিখিনি পেহীয়েকে ধুনীয়াকৈ থৈছে, আৰু এনেকৈ দিলে খুবেই ভাল লাগে। হেপী বাৰ্থডে ধুনীয়াকৈ সজাই দিছোঁ। এয়া বাৰ্থডে বয়, হেল্ল', বাৰ্থডে বয় আইতা, ভণ্টি, পেহী, এয়া মা। Happy birthday to you. Happy birthday to you. Happy birthday to Mama. Happy birthday to you. Mama. Happy birthday. Happy birthday. Mau live today, mau dress kuya. বাৰ্থডে চেলিব্ৰেশ্যন হৈ গৈছে, আৰু এয়া শেষত মোৰ আপোনালোকে ভ্লগটো চাই কেনেকুৱা পালে জনাবচোন। যদিহে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব। ছাবস্ক্ৰাইব কৰিলেহে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবিলাক আগতীয়াকৈ